ভিডিঅ'টোৰ আৰম্ভণি আমাৰ কামজাৰিৰ পৰা হ'ল আজি যিহেতু 15 আগষ্ট আহি আছে কাইলৈ 15 আগষ্ট সেয়েহে মানে আজি অলপ কামজাৰি কৰি আছোঁ চাফ চিকুণ কৰি আছোঁ কেম্পাছটো যিহেতু মানে 15 আগষ্ট বুলি ক'লে মানে এটা গৌৰৱ অনুভৱ হয় সন্মান এটা আহে মানে ভাল লাগে আৰু 15 আগষ্টৰ দিনটো সেয়ে আমি কামজাৰি কৰি আছোঁ চাফ চিকুণ কৰি আছোঁ এতিয়া আমি আছোঁ ইয়াতে মধুপুৰ প্ৰাথমিক বিদ্যালয় এইটো 1 নং মধুপুৰ পৰে এইখন স্কুলতে আমি আছোঁ আজি হ'ল বহুত কেইদিন হ'ল থাকা আমি 27 তাৰিখে নে 26 তাৰিখে আহিছিলোঁ তেতিয়াৰ পৰা ইয়াতে আছোঁ আজিলৈকে তো ইভেকশ্যন বৰ্তমান যিহেতু বন্ধ হৈ আছে ইভেকশ্যন কমপ্লিট হোৱাৰ পিছত চাগে আমি ইয়াৰ পৰা যাব পাম নে থাকিব লাগে ইয়াত গম নাপাওঁ শুই থাকোঁতে গুৰুজীয়ে মানে আজি হুইচেল মাৰি দিলে এতিয়া মানে ডাইৰেক্ট ব্ৰাছ নকৰাকৈ এতিয়া ডাইৰেক্ট কামজাৰি কৰিব আহিলোঁ আগতে কামজাৰিখিনি কাম কৰিলোঁ কমপ্লিট তাৰপিছত ব্ৰাছ কৰি আৰু ব্ৰেকফাষ্ট খাম যিহেতু মানে এতিয়ালৈকে ব্ৰেকফাষ্ট দিব অহা নাই আমাক ব্ৰেকফাষ্ট দিব আহে তো ব্ৰেকফাষ্টো দিব অহা নাই প্ৰথমতে কামজাৰিখিনি কমপ্লিট কৰি লওঁ পিছত ব্ৰেকফাষ্ট আহিলে ব্ৰেকফাষ্ট খাম চাৰিওপিনে মানে চাফ চিকুণ কৰাটো আমাৰ দায়িত্ব যিহেতু আমি এতিয়া স্কুল এখনত আছোঁ পৰিৱেশটো অলপ লেতেৰা হৈ আছিলে আৰু এতিয়া প্ৰায় 8:30 বাজি পাৰ হৈ গ'ল এতিয়া আমাৰ মানে ব্ৰেকফাষ্ট আহিলে ব্ৰেকফাষ্ট দিব আহিলে এতিয়া কেতিয়াবা 8:30 বাজে কেতিয়াবা 9টা বাজে তেনেকুৱা মানে ব্ৰেকফাষ্ট দিয়াৰ টাইম টেবুল একো নাই তো এতিয়া ব্ৰেকফাষ্ট আহিলে আগতে মানে এতিয়া কামজাৰি বন্ধ কৰিলে মানে ব্ৰেক দিলে আৰু ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেকফাষ্ট কৰি আকৌ মানে কামজাৰি ষ্টাৰ্ট হ'ব তো এতিয়া মানে আগতে ব্ৰেকফাষ্টটো কৰি লওঁ পিছত কামজাৰি আকৌ কৰিব লাগিব ফাৰ্ষ্টতে আমাক ব্ৰেকফাষ্টটো খাব দিছে এতিয়া আমি ব্ৰেকফাষ্টটো খাই লওঁ ব্ৰেকফাষ্টত আছে পুৰি আৰু চব্জি দিছে আজি ব্ৰেকফাষ্টত আজি মানে নহয় এইকেইদিন মানে ৰাতিপুৱা আমাক পুৰি আৰু চব্জিয়ে দি আছে আগতে কেনেকুৱা বন টাইপ কিবা দিছিলে তো এতিয়া পুৰি আৰু চব্জিয়ে দি আছে এইকেইদিন আগত তেওঁলোকে ব্ৰাছ নাই কৰা মানে ব্ৰেকফাষ্টটো লৈ লওঁ তাৰপিছত ব্ৰাছ কৰি পিছত খাম আৰু এতিয়া সকলোৱে চেকফাষ্ট লোৱা হ'ল এতিয়া সকলোৱে খাব মই ফাৰ্ষ্টতে ব্ৰাছ কৰি আহোঁ ব্ৰাছ কৰি ব্ৰেকফাষ্ট কৰি আকৌ কামজাৰি কৰিব লাগিব তো নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ তো এতিয়া মই আছোঁ নদীৰ পাৰত এইটো নদীটো এইপিনে নাগালেণ্ড আৰু এইটো অসম ইয়াৰ আগৰ ভিডিঅ'ত মই বনাইছিলোঁ আপোনালোকে নিশ্চয় দেখিছে তো এতিয়া এনেই এপাক ফুৰিব আহিলোঁ নদীৰ পাৰত যিহেতু এইকেইদিন বৰষুণ দি আছে বাবে নদীটো বহুত পানী হৈছে এতিয়া পিনে মানে পাহাৰৰ ওপৰৰ পৰা যিহেতু পানীবিলাক আহে তো নদী ভৰি গৈছে একদম এইটো পাহাৰটো ধুনীয়া মানে দেখিবলৈ ধুনীয়া ৰুমৰ পৰা দেখি আছিলোঁ তাকে এবাৰ চাব আহিলোঁ পাহাৰখন মানে বৰষুণ দিলে অকণমান ভাল লাগে চাই তো চাব আহিলোঁ তো এতিয়া মানে যিহেতু কালি 15 আগষ্ট বাকী আজি কাম চাম কৰি এতিয়া নদীৰ পাৰত এপাক ফুৰিবলৈ আহিলোঁ মই আৰু মোৰ লগৰ এজন আহিছে সি ইপিনে আছে ফটো উঠি আছে চাগে সি ইপিনে তো মই ইপিনে আছোঁ এতিয়া প্ৰায় 9:30মান বাজিলে এতিয়া মানে ব্ৰেকফাষ্ট কৰা হ'ল আৰু কামো অকণমান কৰিলোঁ যিহেতু কালি 15 আগষ্টৰ বাবে অকণমান চাফ চিকুণ কৰিলোঁ তো এতিয়া আৰু যাম বাকীবোৰ বজাৰ কৰিব গৈছে মানে কালিৰ কাৰণে যিহেতু অকণমান বজাৰো কৰিব লাগিব সেইটো চাইডে সিহঁতে মাছ মাৰি আছে নদীত আৰু তেওঁ মানে নাগালেণ্ডৰ সেইবাৰ পৰে সিহঁতে নাগালেণ্ডৰে মানুহ হ'ব তাত মাছ মাৰি আছে আৰু ইপিনে নদীৰ ইপাৰেবিলাক মানুহবিলাক আছিলে বাট এতিয়া মানুহবিলাক নাই ইহঁতে গুচি গ'ল ইভেকশ্যন হোৱাৰ কাৰণে মানে গুচি গ'ল সিহঁতে আছিলে এতিয়া এইটো জেগা মানে মানুহ নাই তো আমাকে ইয়াতে ৰখাৰ কথা আছে বাট কি কৰে গম নাপাওঁ ইয়াত ৰাখিলে ভালো হ'ব বেয়া হ'ব উপায় নাই য'তে ৰাখে তাতে থাকিব লাগিব আমি ফাৰ্ষ্ট দুদিনমান আহি ইয়াতে গা ধুব আহিছিলোঁ নদীখনত যিহেতু তেতিয়া পানী কম আছিলে আৰু আমাৰ মানে ল'ৰা বহুত আছিলে বাবে তাত গা ধুবৰ কাৰণে বহুত টাইম লাগে তাৰ বাবে নদীতে আহিছিলোঁ এতিয়া পানীও বেছি হ'ল আৰু পানীবিলাক অলপ লেতেৰা হ'ল তাৰ কাৰণে এতিয়া গা ধুব নাহোঁ আৰু নদীত গা ধুই ভাল লাগে যিহেতু তাৰ বাবে গা ধুব আহিছিলোঁ গৰমত নদীতে আহি আমি গা ধুই থাকোঁ এতিয়া পানী হোৱাৰ বাবে এতিয়া গা ধুব নোৱাৰে আৰু বহুত যিহেতু পানী চাৰিওপিনে আৰু ধাৰ বহুত আছে তাৰ বাবে আমি এতিয়া গা ধুব নাহোঁ দিছ ইজ দ্য প্লেচ
এতিয়া যাওঁ ৰুমত, যিহেতু ইয়াত থকা বেছি টাইম থকা ইয়াত ছেফটি নহয়, তো ৰুমত গৈ থাকোঁ। ৰুমত গৈ মানে আপোনালোকক দেখাই আছোঁ। এতিয়া ইয়াত বেছি মানে আহিব দিয়া নাই, যিহেতু এইটো বৰ্ডাৰ এলেকা পৰে, অকলে আহিব দিয়া নাই তেনেকৈ। তো এতিয়া গৈ আছোঁ ৰুমত আৰু আপোনালোকক জেগাবোৰ দেখাম, চাই থাকক। ইয়াতে আছিলে মানুহবিলাক, ইহঁতে মানে নিজে গুচি গ'ল। ইহঁতে ইয়াত মানে ইভেকশ্যন হোৱা নাই যদিও ইহঁতে নিজে গুচি গ'ল চবেই। ইয়াতে বহুত মানে জেগাবিলাকত মানে অলপ ভিতৰুৱা জেগা যদিও মানে ইয়াত বহুত কলগছৰ বাগান মানে তামোলৰ বাগান বহুত আছে। তো এইবিলাক কল চল আছিলে চব সিহঁতে লৈ গ'ল চাগে সিহঁতে। বাকী এইবিলাক জেগাবিলাক অলপ ভিতৰুৱা জেগা, মানে একদম গাঁও একদম ভিতৰৰ একদম গছ গছনি চাৰিওপিনে ৰাস্তা। আৰু ইয়াত য'ত আছোঁ আমি ইমান মানে গাড়ীৰ সুবিধাও নাই ভিতৰত। তো গাড়ীত কেতিয়াবা টাউনৰ পিনে যাব লগা হ'লে টাউনৰ পৰা গাড়ী মানে মাতিব লাগে, ভাড়া কৰি যাব লাগে। অহা যোৱা গাড়ী নচলে, আগতে চলিছিলে বোলে, এতিয়া মানে ইভেকশ্যন হোৱাৰ পিছত আৰু মানে এতিয়া বন্ধ হ'ল বোলে, এতিয়া বেছি নচলে। যদি আমাক ইয়াত ৰাখি দিয়ে সেইটোৱে প্ৰব্লেম হ'ব, মানে গাড়ীৰ মানে যাতায়াত ব্যৱস্থা অকণমান প্ৰব্লেম হ'ব। বাকী চব ঠিকে আছে, জেগা ধুনীয়া শান্তি পৰিৱেশ, ভিতৰুৱা জেগা। তো এতিয়া উপায় নাই, ৰাখিলেতো থাকিব লাগিব। বাকী এইকেইটা গা ধুব আহি আছে, মোৰ লগৰকেইটা নদীতে গা ধুব চাগে। মই যাব ওলাইছিলোঁ ঘৰত মানে ৰুমত। এতিয়া আৰু সিহঁতৰ লগত আকৌ যাম, নদীত যাম চাগে। সিহঁতে য'ত যায় গা ধুব গ'লে তাতেই যাম, চাই থাকক আপোনালোকে। তো আহি পালোঁ প্ৰায় ৰুম। এইটো আমাৰ এইটো ৰুম মানে স্কুল ঘৰটো তাতে যিহেতু আছোঁ। আৰু এইখন ভাল, ইয়াতে গ্ৰাউণ্ড এখন আছে, মানে যদি ইয়াতে ৰাখি দিয়ে ইয়াতে ফুটবল খেলিব পাৰিম, ক্ৰিকেট খেলিব পাৰিম, গ্ৰাউণ্ডখন আছে ভালেই। এতিয়া মানে কি কৰে নাজানো আৰু, লিষ্ট এতিয়ালৈকে ওলোৱা নাই, লিষ্ট ওলাব বোলে। ইয়াত থকা ইয়াতে কেইজনমান ৰাখিব, লিষ্ট এতিয়ালৈকে ওলোৱা নাই, ওলাব বুলি কৈছে। এতিয়া 20 তাৰিখৰ পিছতহে গম পাম বুলি কৈছে, কি হয় গম নাপাওঁ। এতিয়া থাকিলেও থাকিম, ৰাখিলেও থাকিব লাগিব, নাথাকিলেও উপায় নাই। উপায় নাই আৰু এতিয়া আবেলি হ'ল, মানে এতিয়া আমাক আৰু গিনতি ল'লে। কাৰণ যিহেতু কালি 15 আগষ্টৰ কাৰণে মানে আমাৰ চালামি দিব লাগিব, তাৰ বাবে আজি প্ৰেক্টিচ হ'ব, তাৰ বাবে আৰু গিনতি হ'লে। এতিয়া গিনতি হ'ব আৰু বাকী অলপ চলপ কাম আছে, কামবিলাকো কৰিব লাগিব আজি, চব কমপ্লিট কৰিব লাগিব। এতিয়া কাম চামবিলাক কৰা হ'ল, কালি যিহেতু 15 আগষ্ট ফ্লেগ হোষ্টিং কৰিব লাগিব, তাৰে কাম চামবিলাক হ'ল। এতিয়াতো এইখিনি আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। তো আজিলৈ এইখিনি, বাই বাই, জয় হিন্দ।